এইখন পৃথিৱীত এনেকুৱা কিছুমান ঠাই আছে যি নেকি দেখিবলৈ অতি সুন্দৰ কিন্তু ভয় লগা। আজি মই আপোনালোকক এনেকুৱা দ্বীপ এটাৰ বিষয়ে ক'ম, আপোনালোক আচৰিত হৈ পৰিব, যিটো দ্বীপত গ'লেই মানুহৰ মৃত্যু নিশ্চিত। সেই দ্বীপটোৱেই হৈছে স্নেক আইলেণ্ড। পৃথিৱীখনত বহুতো দ্বীপ আছে যাক অতি সুন্দৰ আৰু মনোৰম ঠাই হিচাপে জনা যায়। আজি মই এনেকুৱা দ্বীপ এটাৰ বিষয়ে ক'ম যাক নেকি সমগ্ৰ পৃথিৱীৰ দ্বীপসমূহৰ ভিতৰত ভয় লগা দ্বীপ হিচাপে জনা যায়। সেইটোৱেই হৈছে স্নেক আইলেণ্ড, য'ত নেকি বিষাক্ত সাপবিলাক পোৱা যায়। এই দ্বীপটোত ইমান সাপ আছে যে প্ৰতি 1 মিটাৰত 5ডালকৈ সাপ পোৱা যায়। এই দ্বীপটোত বহুত ধৰণৰ সাপ পোৱা যায় আৰু সাপৰেই ৰাজত্ব এই দ্বীপটো। এই দ্বীপটো অৱস্থিত ব্ৰাজিলত। এই সাপবিলাক পৃথিৱীৰ ভিতৰতে বিষাক্ত সাপ হিচাপে ধৰা হয়। এই দ্বীপটোৰ মাটিকালি হৈছে 4,30,000 বৰ্গ কিলোমিটাৰ, যি নেকি এই দ্বীপটোত 20 লাখ সাপে বসবাস কৰে। ইয়াতে সকলো ঠাইতে সাপে দেখা দিয়ে, মাটিত হ'লেও, গছৰ ওপৰত হ'লেও, ওলমি থকা হ'লেও দেখা দিয়ে। এই দ্বীপটোত বহুত বিষাক্ত সাপ থকাৰ বাবে ব্ৰাজিলিয়ান নেভিয়ে মানুহ যোৱাত বাধা আৰোপ কৰিছিল। এই দ্বীপটোৰ আশে-পাশে সাপ ধৰা মানুহকহে যাব দিয়ে, কিন্তু দ্বীপটোৰ মাজলৈ যাব কোনেও সাহস নকৰে। বন্ধুসকল, এই দ্বীপটোত বহুত বছৰ আগতে এটা লাইট হাউচ আছিল, য'ত নেকি ব্ৰাজিলিয়ান নেভিৰ এজন গাৰ্ড আৰু তেওঁৰ পৰিয়াল আছিল, আৰু তেওঁলোকৰ প্ৰয়োজনীয় সকলো সামগ্ৰী ব্ৰাজিলিয়ান নেভিয়ে যোগান ধৰিছিল। সেই সময়ত তাত সাপৰ সংখ্যা ইমান বেছি নাছিল, কিন্তু লাহে লাহে তাত সাপৰ সংখ্যা বাঢ়িবলৈ আৰম্ভ কৰিলে। আৰু এই লাইট হাউচ নামৰ ঘৰটো আশে-পাশে সাপবিলাকে দেখা দিছিল। আৰু এদিনাখন ঘৰটোৰ ভঙা আইনাৰে বহুত সাপ ভিতৰলৈ সোমাইছিল, আৰু গাৰ্ডজনৰ পৰিয়ালসকলে সাপবিলাক দেখি আচৰিত হৈ পৰিছিল, আৰু তেওঁলোকে অতি সোনকালে তেওঁলোকৰ নাওখনৰ ওচৰলৈ বুলি দৌৰিছিল আৰু বহুত সাপৰ সন্মুখত পৰিছিল। আৰু দুখ লগা কথাটো এয়ে যে তেওঁলোক নাওখনৰ ওচৰ নাপাওঁতেই তেওঁলোকক সাপে খুটিয়াই মাৰি পেলাইছিল। আৰু তাৰ পিছদিনাখন যেতিয়া ব্ৰাজিলিয়ান নেভিয়ে তেওঁলোকৰ প্ৰয়োজনীয় সামগ্ৰী লৈ গৈছিল, তেতিয়া তেওঁলোকে মৃত্যু হোৱা গাৰ্ডৰ পৰিয়ালটোক প্ৰত্যক্ষ কৰিছিল। তেওঁলোকে তেনেকুৱা অৱস্থাত দেখি ভয় খাইছিল, কাৰণ গোটেই দেহটো সাপে কামোৰা ক'লা ক'লা চিন প্ৰত্যক্ষ কৰিছিল। সেই দিনৰ পৰা ব্ৰাজিলিয়ান নেভিয়ে সেই দ্বীপটোলৈ যোৱাত সকলোকে বাধা আৰোপ কৰিছিল আৰু এই লাইট হাউচটো বন্ধ কৰি দিছিল। আৰু সেই লাইট হাউচটো এতিয়া আছে যদিও সাপৰ ঘৰ হৈ আছে। বন্ধুসকল, এয়াই আছিল স্নেক আইলেণ্ড। কেনেকুৱা পালে জনাব। যদি ভাল লাগিছে লাইক আৰু শ্বেয়াৰ কৰিব।